ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল বিটুমণি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। এতিয়া বাজিছে 6টা, মই উঠিলোঁ। তাৰপাছত এতিয়া ফাৰ্ষ্টতে আমি ভাত চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। ইফালে আছে এজোপা, এতিয়া মই আপোনালোকক ফুল দেখুৱাই আছোঁ। এজোপা হৈছে নেৱালী আৰু এজোপা ফুলি আছে ধুনীয়াকৈ, এজোপা নয়নতৰা, এজোপা নয়নতৰা আৰু আগফালে বেলেগ দেখাই আছোঁ। এইজোপা হৈছে গুটিমালতী। ইয়াৰ এপাহ ফুলিছে আৰু এয়া ওলাই আছে। ছাগলীয়ে খাই থৈছে অলপ। আৰু এইজোপা কি নাম নাজানো, বহুত ধুনীয়া লাগে, কালাৰটো বহুত ভাল লাগে মোৰ। এইজোপা বহুত ধুনীয়া লাগে। ইয়াৰ ডাল ৰুই দিলেই শিপাৰ পৰাই হৈ যায়। এইজোপা কিন্তু ৰাতি আবেলিলৈ মৰহি যাব। এতিয়া ধুনীয়াকৈ ফুলি আছে। আকৌ এইজোপা হৈছে নাৰ্জী। এজোপা নাৰ্জী ফুলি আছে এয়া ধুনীয়াকৈ। এজোপা বাৰু পাতফুল, এজোপা পাতফুল আৰু এইজোপা নামটো নাজানো। এজোপা ধুনীয়া লাগিছে কালাৰটো। এইফালে আকৌ ফুলনি বাৰীতলত পালেং শাকো এদিন খাব লাগিব। এইজোপা নামটো কি আছিলে মই ভালদৰে ক'ব নোৱাৰিম। এইজোপা বগা নয়নতৰা। এইজোপা আছিলে হিবিস্কাছ, মানে জবা। কালি ধুনীয়াকৈ ফুলিছিলে আৰু এয়া ওলাই আছে কলি, কাইলৈ ধুনীয়াকৈ ফুলিব। কালি ফুলিছিলে এয়া মৰহি, এইটো কালি ফুলিছিলে জবা। এয়া এই ফুলটো বৰ ধুনীয়া লাগে, এই ফুলটো ধুনীয়া লাগে বহুত।
এজোপা নয়নতৰা আৰু এজোপা হৈছে তুলসী যিহেতু আগফালে থাকিলে ভাল তুলসী এজোপা আছে এজোপাই নহয় বহুত কেইজোপা আছে আপোনালোকক মই দেখাই থাকিম আৰু এজোপা হৈছে ছালকুঁৱৰী এল'ভেৰা এজোপা আৰু এজোপা আছে এজোপা এইফালেও গজিছে ফুলেয়া লগোৱা আছে এয়া ফুলি আছে এফালেও তুলসী আছে বহুত কেইজোপা এজোপা সেইজোপা এয়া ফুল বাকী এজোপা আকৌ বেঙুনীয়া নয়নতৰা এজোপা ভায়লেট কালাৰ এজোপা হোৱাইট কালাৰ নয়নতৰা আৰু এয়া 12 বজাৰ পিছত বোলে মৰহি যায় 12 বজাৰ পিছত মৰহি যায় মুঠতে আবেলি হ'লে এইখিনি মৰহি যায় আৰু আগবেলা ধুনীয়াকৈ ফুলি থাকে পিছবেলালৈ মৰহি যায় এইখিনি বহুত ধুনীয়া লাগিছে পালেং শাক হৈছে আৰু এজোপা সেইজোপা গোলাপ বহুত ধুনীয়া লাগিছে এজোপা নতুনকৈ ৰুইছিলে ঠিক আছে তেনেহ'লে মই আপোনালোকক দেখুৱাই আছোঁ আগলৈ ভিডিঅ'টো চাই থাকিব ৰিজাল্টৰ খবৰ দিওঁ লগত বা আহিছে ল'ৰা আহিছে বলক দেখাই দিম পৰহি ৰিজাল্ট সি হেৰিয়াত পাইছিলে ন হেৰি এটাত পাইছিলে তাৰ এই বটুদাহঁতৰ ল'ৰাটো এই দুটাত পাইছে বোলা সিহঁতৰ ছোৱালীজনী নহয় সৰু খুৰা ছোৱালীজনী কালি হাই ছেকেণ্ডাৰীত বলক তুমি গৈ আছে সৰু খুৰাহঁতৰ ঘৰলৈ যাবানে বটুদাহঁতৰ ঘৰলৈ যাব ব'লা চা আমাৰ টিকলুটো দুজনবাৰ কালি অহাৰ কাৰণে নাহিলে আমি এতিয়া ৰিজাল্টৰ খবৰ ল'বলৈ আহিছোঁ আৰু সিহঁতৰ ঘৰৰ ফুলখিনিও ভাল লাগিলে উঠাই দিলোঁ অলপ খুলি ল সেইখিনি ইমান ধুনীয়াকৈ ফুলি আছে খুৰী সেয়া ইমান ধুনীয়াকৈ ফুলি আছে জিঅ'গ্ৰাফিত পালে বাকীকেইটা নিদিলে নম্বৰ 20ৰ ভিতৰত 20কে পালে নিদিলে ভাই ছ'চিয়লজি হোম চায়েন্স এটা ইউনিট টেষ্টটো তোমাৰ 100 মাৰ্কৰ লৈছে 100য়ে পাইছে
পিছত গৈ নম্বৰ কমাই দিলে 78 হে দিছে কিয় নম্বৰ কমালে নিদিলে আকৌ কিবা খেলি মেলি কৰিলে তোমাৰ বামগা হৈ হেৰিয়াত পঢ়িছিলে ন তাই তৰুণচন্দ্ৰত এতিয়া কলেজত পঢ়িব চাৰিআলি কলেজত জানো এতিয়া ক'ত পঢ়ে আৰু অঁ লাইন লৈ পঢ়িব লাইন লাগিব লৈ পঢ়িম বুলি কৈছে এতিয়া কি হয় আৰু ঠিকে আছে তাৰপৰা নাতি এতিয়া আমি ৰিজাল্টৰ পাৰ্টি খাই আছোঁ চবকে অকণ অকণ খাই দিওঁ মাৰিব সেয়া ভিডিঅ' বনাই আছে তাই লুচি মাংস এইফালে মাংস আছে এইফালে লুচি আৰু বাহঁত এয়া সেইটো আমাৰ টিকলু এইফালে ওলাইছেনে মুখখন ঠিক আছে তেনেহ'লে আমি খাই লওঁ হাই গাইছ এতিয়া আহি ঘৰ পালোহি মই এতিয়া তাত যিহেতু খাই আহিছোঁ তেতিয়া মই ভাত নাখাওঁ ল'ৰাক খুৱাই লওঁ এয়া ভাত এয়া ল'ৰাক খুৱাই লওঁ আৰু পিছত লগ পাই আছোঁ তেনেহ'লে আজি ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নহ'লে আজিলৈ আহোঁ বাই বাই